চল 26 টাকা 30 টাকা বিক্রি করি আর লেবেলা কচু আনব লাগে 40 টাকা আমি 50 টাকা 60 টাকা বিক্রি করি দামটো বৃদ্ধি পাওয়ার কারণটো কি কারণটো মালে নাই গাড়ি বনাছে রাস্তা বন কেনে জানো বানপানী পেঁপে লেবু কিমানকে ল'লে লেবু লেবু 10 টাকা জোড়া লেবু লেবু 60 টাকা দাম যথেষ্ট বৃদ্ধি পাইছে এই সন্দৰ্ভত কি ক'ব বৃদ্ধি পাইছে এতিয়া কি কৰিম বানপানী হৈছে চতুৰ মুৰা সেইকাৰণে বৃদ্ধি পাই আছে পানী হৈ গৈছে খেত পথাৰ চব বেয়া হৈ গৈছে সেইকাৰণে দাম বাঢ়ি গৈছে জিনিসৰ মানে মাল নাইকিয়া হৈ গৈছে না চব্জি বজাৰত নাই লোকেল চব্জি বাহিৰৰ পৰা আহি আছে এতিয়া বিলাহী চলি আছে 80 টকা জিকা 80 টকা মুলি 40 টকা ডাংবডি 60 টকা কেঁচা জলকীয়া 80 টকা দেখা গৈছে যে বৰ্তমান খাৰুপেটীয়াত শাক পাচলিৰ দাম অতি মাত্ৰা বৃদ্ধি পাইছে এই সন্দৰ্ভত আপুনি কি ক'ব বৃদ্ধি হোৱাৰ উদ্দেশ্য হ'ল আপোনাৰ যিমান বানপানী গ'ল এই বানপানীত চৰ্চাপৰিৰ যিমান চব্জি আছিল এইবিলাক খেতি নষ্ট হৈ গৈছে সেইকাৰণে বৃদ্ধি হৈছে আকৌ কেতিয়াবা যেতিয়া হৈ যাব তেতিয়া আকৌ নৰ্মেলত আহি যাব নহয়কে কাৰণে বেছি হৈছে বৃদ্ধি হৈছে এতিয়া লেচা চলি আছে 40 টকা কিলো আৰু ভোল 40 টকা পটল 30 টকা মূলা 30 টকা কিলো জলকীয়া বিলাহীটো বাহিৰৰ বিলাহী ইয়াত নাই 60 টকা এই বৃষ্টি ঝড় হোৱাৰ পিছতে তাল তৰকাৰী মৰি গ'ল নহয় সেইকাৰণে দাম বাঢ়ি গ'ল হয় আজি লেচৰা 60 টকা কিলো বিক্ৰী কৰি আছে ভোল 40 টকা আপোনাৰ ভাতকেৰেলা 40 টকা মূলা 40 টকা কিলো মালৰ দাম বৃদ্ধি পোৱাৰ কাৰণ হ'ল বানপানীয়ে বঢ়াইছে মাল খেতিত মাল পাতি নাই সব নষ্ট কৰি পেলাইছে লেচৰা 50 টকা 55 টকা জিকাও 50-55 আৰু বেঙেনা 40 টকা সব মালৰ ৰেট 50 টকা 60 টকা সেইকাৰণে বৃদ্ধি পাইছে সেইকাৰণে মালৰ ৰেট বৃদ্ধি পাইছে বেপাৰী মাল কিনিবলৈ সাহস পোৱা নাই